পইচাটা ধৰি কিন্তু হা এটা কেইটকা মান আছে ৰা Hey guys, নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু আপোনালোকে থাম্বনেইল চাই হয়তো গম পাইছে আজি মানে কি হ'ব যাই আছে হয় গাইছ আজি মানে ফাষ্ট ফুড চেলেঞ্জ হ'ব যাই আছে মানে বহুত কিবা কিবি চেলেঞ্জ কৰিলোঁ কিন্তু ফাষ্ট ফুড চেলেঞ্জ কৰা নাই আৰু মানে তাতকৈ ডাঙৰ কথা হৈছে মই গুটিৰ লগত কিবা কিবি সৰু সুৰা চেলেঞ্জ কৰি থাকোঁ কিন্তু আজি মানে বায়েকে কৈ আছে মোৰ লগত একো চেলেঞ্জ নকৰা সেয়ে ভাবিছোঁ আজি চেলেঞ্জটো কিন্তু ইয়াৰ লগত নহয় এই বেটাৰ লগত নহয় আজি মানে ইয়াৰ বায়েকৰ লগত মোৰ ভাগিনৰ লগত ডাঙৰটো অভিয়াম দিছা ই মানে অলপ বেয়া পাইছে মই যি ক'লোঁ আপোনালোকক ইয়াৰ লগত চেলেঞ্জটো নকৰোঁ এতিয়া ইয়াৰ লগত ক'লে তাই বেয়া পায় তাইৰ লগত ক'লে ই বেয়া পায় ইয়াৰ লগত বহুতকেইটা চেলেঞ্জ কৰিলোঁ কিন্তু তাইও কম খোৱা নহয় সেয়েহে ভাবিছোঁ আজি তাইৰ লগত এটা চেলেঞ্জ কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই খুব ভাল পাব আৰু এতিয়া যাম মানে ফাষ্টফুডৰ যোগাৰখিনি আনিবা আৰু কি কি যোগাৰ থাকে দেখুৱাই আছোঁ তো খুব ভাল পাব ভিডিঅ'টো চাই কিয় মুখখন মেলে বেলটো মুৰিয়াই হা কিয় মুলুক নহয় তই মুলুক নহয় বেয়া পাইছা মোক মানে ই বেয়া পালে মই যি ক'লোঁ চেলেঞ্জটো ইয়াৰ লগত আজি নকৰোঁ তাইৰ লগত কৰিম কিন্তু চেলেঞ্জটো তাইৰ লগত ক'লেও তুমি থাকবি তুমি খাবা পাবি ই ভাবছি তাইৰ লগত ক'লে মই খাবা নাপাম নেকি কিন্তু সেইটো কথা নহয় বেটা তই বেছিখিনি তই বাকী বাদ কেনেকৈ বস্তুখিনি আনি লওঁ তো কাৰ লগত কৰোঁ দেখুৱাই আছোঁ আৰু এইফালে আহিলোঁ এতিয়া ফাষ্টফুডৰ দোকানত ফাষ্টফুড নিবা লাগি আৰু এইটো দাদাই বনাই আছে সুধা চিঙৰা দি চাট্টা আৰু বিট চব্জি সুধা ভাল আছা কি বনাইছা পিঁয়াজ কাটি আছে এইফালে দাদাই আৰু ইয়াৰ বঢ়িয়াকৈ দাদাই চাওমিন ভাজি আছে আৰু ইয়াৰ পৰা লৈ যাম মানে চাওমিনটো একদম এটা কেইটকামান আছে দাদা 300 টকা কিনিবলৈ 300 টকা চাওমিন তাৰপৰা মই এটা ভাগ লৈ যাম আৰু ফাইনেলি যোগাৰখিনি লৈ ল'লোঁ ফাষ্টফুডৰ আৰু ইয়াৰ পৰা এতিয়া পূৰা চেলেঞ্জ কৰিম আপোনালোকৰ চাই দিব ভিডিঅ'টো পূৰা ধামাকা পাইছে দাদা যাওঁ পিছে ব'লক দেখুৱাই আছোঁ আজি পূৰা বজাৰ কৰি আহি পালোঁ ফাষ্টফুডৰ যোগাৰখিনি লৈ আৰু এইফালে গোটেই মোৰ ৰখিয়ে আছে অ' ভাই আৰু আছে এইফালে চিয়া তলত কৰিব খুজিছিলোঁ কিন্তু গুটিয়ে বেয়া পোৱাৰ কাৰণে এতিয়া তো কৰিব নোৱাৰোঁ মই এতিয়া কাৰ লগত কৰিম মই হে কাৰ লগত কৰিম তই কৈছোঁ কাৰ লগত কৰিম মই এই গুটিয়ে বেয়া পাইছে বহুত বেয়া পাইছে সিয়াক বেয়া লগেনো কেনেকৈ চেলেঞ্জ কৰোঁ এই লগত চেলেঞ্জ কৰিব গ'লে গুটিয়ে বেয়া পায় তাকে ভাবছোঁ এহে দুটাৰ লগত নকৰোঁ তহঁতে মাৰ লগত চেলেঞ্জ কৰোঁ তই এতিয়া চেলেঞ্জ কৰিম লগত হা কৰবি হা বেছি বেলেগ বস্তু নাই ফাষ্ট ফুড এয়া লৈ আহিছোঁ পইচা চাওঁ চেষ্টা কৰি যাওঁ আৰু এটা কথা যোনে জিকে 100 টকা দিম চাওঁ কাৰ দম আছে কোনেনো ফাষ্টফুড বেছিকৈ খাব পাৰে কাৰ গেষ্ট্ৰিক হয় চাওঁ আৰু এইফালৰ পৰা 100 টকা ওলাইছোঁ এই 100 টকাটো পাব যদি মাৰে জিকে এইটো গিফ্ট দিমা হ'লেওতো ভাই সন্মানৰ কথা আছে না ভাই আৰু এইফালে আমাৰ যোগাৰখিনি আছে কি কি আছে বোলো দেখুৱাই আছোঁ এই ডিচটো ভাল লাগে চা এইটো তাৰ ফুটি চাইছোন তাৰ ফুটি তই কি এনেকুৱা ফিটি উঠি কি বেয়া পাইছ ইয়া তহঁত দুটাই তোৰ লগত ক'লি তই বেয়া পা তোৰ লগত ক'লি তই বেয়া পা আৰু তোৰ লগত চেলেঞ্জ কৰিলি অকণমান নিমিলে কাৰণ মই বেছি খাব পাৰোঁ সেইকাৰণে ভাবিছোঁ মাৰে লগত ক'লি অলপমান মিলবো চেলেঞ্জটো মাক খুৱাইছি ইফালে তই ৰেডি নে মই পুৰা ৰেডি 100 টকা ভাই 100 টকা আজি 100 টকা পাই যাবি তই যদি পাৰ জিকা হে আৰু ইয়াতে খানা সজাই লওঁ আমি গৈ থাকে আৰু এইফালে পুৰা আমি ফাষ্ট ফুডৰ যোগাৰখিনি সজাই ল'লোঁ আৰু ইয়াত চাওক একদম ম'ম' চাওমিন কণী চিঙৰা বেড চপ চুপ অল এভৰিথিং ৰেডি ভাই কি কৈছা মই হাৰিম তই হাও দিছা না আশীৰ্বাদ দিছা হা মই হাৰিম কিয় হাৰিম এই নাহাৰো এহেঁতৰ ডিছকাছ হ'লে এহেঁতৰ মাক বোলে জিকবুক আৰু এইফালে আমাৰ পুৰা ৰেডি পুৰা বহি লৈছি বায়ু আৰু গুটি বহি লৈছি আজি গুটি আমাৰ জাজ হয় আৰু গুটিয়ে 1 2 3 বুলি কোৱা ল'লে খাম আৰু নো কাট নো এডিট মানে ডাইৰেক্ট লাইভ আৰু আমাৰ এইটো ঠনঠনীয়া নোট পইচা কোনে পাব মাই দি কৈছা মোৰ দি নহয় মানে 1 2 3 গো খা আৰু নো কাট যোনে একদম হেক কৰা পাৰে পুৰা এটা পেক ফিকাবা নৰা 100 টকা আমাৰ কেমেৰা মানে হাঁহি আছে পইচাটো লৈ থাক তই হালা খাই আছো 100 টকা ভাই 100 টকা পাবি এইখিনি খা ল'লে নাখায় খা এবাৰ কি খাচোন বেড চপ ম'ম' খাইছা না তয়ো খাই দিল হা হা
ধেমালি নহয় দেই বহিছাতে ধুই কিন্তু হে কম মাল নহয় দেই তোৰ মাৰে কম নহয় দেই কোন জীবু কওঁ কিন্তু তই কোন জীব গান লাগছে পা তই কিন্তু কাটি গৈছে অকণমান নোৱা খা এই চাওমিন বোলা বস্তুটো ইমান সহজ নহয় খোৱাটো মানে বেলেগ এটা ফিল মেগী খাব পাৰি চাওমিনটো নোৱাৰি ইমান কি খাইছো খা আমাৰ জাজমেণ্টকো খুৱাই দিব লগা হৈছে নহ'লে পেট ফিব আৰু তাতকৈ ডাঙৰ কথা হৈছে এইফালে মুখ মেলি থাকে খাচোন খা এইটো আৰু এইফালে পুৰা বহি আছে ধেমালি নহয় দেই কোন তই খাব পাইছ নাই খা হা আৰু চিলাই কেমেৰা পিছে আকৌ কোন পাব বুলি এই য়েছ এই মই খাবাই আশা আছো দেখোন কেনে লাগছে নাখাই ভাল লাগছে পাৰিবি আমাৰ কিন্তু জাজমেণ্টটো ভাল একো নাখায় এইবিলাক বস্তু নাই তাক লাগে চিপছ সেইকাৰণে তাক ৰখা হৈছে পাছা নে খাব পাৰে নাই দেখোন নবাম নে এশ টকাটো সেইকাৰণে খিনিকেইজনীয়ে মই খাব নোৱাৰো দেখোনে হ'লেও হাত নাই মই মইলো পেট বচি এতিয়া এৰচি মই খাব নোৱাৰিম আৰু দিগদাৰ দিছে নেকি দিগদাৰ দিগদাৰ দি গো খা খাওঁ নৰোৱে মই মাৰে হাঁচি সঁচা মই আৰু নৰো হ'ল মাৰে হাঁচি নে খাওঁ মই কিন্তু খাম দেই ভাই মই হাঁচো মই খাব নৰো জিকিলো 100 টকা দিবা কিবা তো গাইছ মই বোলে জিকিলো 100 টকাটো পালোৱে কথাই নাই এহঁতৰ মাকে হাল্লা হাৰ মানছি কি হাৰ মানলি তই নে নাই ইমান বেছি খাব নৰো মই হয় এইলা ফাষ্ট ফুড ইমান অভ্যাস নাই মাহঁতৰ খাৱা তই পালি হয় তোৰ লগত এটা নেক্সট চেলেঞ্জ কৰিম চিয়াৰ লগত আজি মানে গোটিয়া আপত্তি কৰিলে কাৰণে লগত নগ'লো আৰু মই জিকিলো মই কিন্তু খাব এতিয়াও আছো এইফালে হাঁচা তই মই হাল্লুৱে ভাই মই নৰো মই মাৰা হাল্লা হয় তই মানছা না হাঁচা বুলি হা তই জিকিলো পইচাটো কোনে পালা আৰু এইফালে কণীকেইটা এৰেইফালে আমি গোটেই মই খাব আছো কাৰণ কণী খাই ভাল লাগে হা কণী মই হাৰি গ'লো দেই তইতো হাঁচে তই 100 টকাটো নাপিলি কি ক'বা যে মোৰ পৰা আহে মোৰ লগত চেলেঞ্জ কৰিব মাকেও অন্য চেলেঞ্জ নকৰা আজি কৈছে কৰিম দেছো বাৰু সেইকাৰণে কৰিলোঁ কিছুমান দোকান চামুচেৰি মুখৰ ভিতৰত সোমাই দিছি চাওমিন কেইডালেই কেনে মাল হ'ব লাগিব এই মালটো এইটো খা ক'ত যায় খাই উঠি দেখিছা নমস্কাৰ গাইস আজি ভিডিঅ'টো কেনে পাইছা যদি চেনেল ভিডিঅ' চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব নহ'লে বহুত বেয়া পাম আকৌ এটা ভিডিঅ'ত লগ পাম আৰু গাইস বাই বাই টাটা এ বাবা